দাদাজনৰ লগত ডিছকাশ্যনটো চলি আছে। তেওঁ আমাক এজন স্বেচ্ছাসেৱক লগ পাই দিছে, শ্ৰাৱণ প্ৰসাদ। তেখেতে আমাক ৰাস্তাবিলাক দেখাবলৈ আমাক তেখেতে সহায় কৰিব। আৰু দাদাজনে কৈছে যে 2 নং নেপালী খুঁটি আৰু 1 নং নেপালী খুঁটি বুলি আছে। মেইনখন 1 নং হয়। প্ৰথমতে 2 নম্বৰ দি সোমাই যিবিলাক বস্তু আছে চাপৰ তাপৰ সেইখিনি 2 নম্বৰখিনিত দি পইচাখিনি যি আমাৰ আৰ্থিক সাহাৰ্য মানে সেইখিনি আমাৰ নেপালী খুঁটিত দিব, মানে 1 নং নেপালী খুঁটিলৈ গৈ তাত দিবগৈ কৈছে। আৰু সেই হিচাপে তেওঁ আমাক চিনাকি কৰি দিব কাৰ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰাৱণ প্ৰসাদে। তাৰপিছতে আমি বাকীখিনি সিদ্ধান্ত ল'ম। যি গৰু পাৰত আমি চাপৰ লৈছিলোঁ, সেই চাপৰখিনি কৈছে যিবিলাকৰ মানুহৰ গৰু আছে তেখেতলৈ চিনি পায়তো, তেখেতলোকক বোলে ইয়ালৈ মাতি দিছে। গাড়ীখন আচলতে আমাৰ কাৰণে সুবিধা আছে, যিহেতু নহ'লে আমি কামত লৈ যাব লাগিব। তাৰপিছত যিসকল এল আহিব আমি সেইসকলক ইয়াত আমি প্ৰদান কৰি বাকীখিনি আমি উঠাই লৈ গৈ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আমি এতিয়া এই বোকাৰে লুটিৰ প্ৰতি এইটো ৰাস্তা, এই দুৰ্গম ৰাস্তাত আমি সোমাই যাব লাগিব নেপালী 1 নং নেপালী খুঁটিলৈ। এখন প্ৰথমখন হৈছে 2 নং নেপালী খুঁটি, তাৰ পাছত গৈ পামগৈ 1 নং নেপালী খুঁটিৰ ভিতৰত। কাৰ ঘৰত কেইটা গৰু আছে, কাক কেইটা টোপোলা দিব লাগে, সেই স্থানীয় যি স্বেচ্ছাসেৱক আছে, সেই দাদাজন আছে, তেওঁলোকে আমাক কৈ গৈছে আৰু কৈ যোৱাৰ মতে আমি তেনেকৈ প্ৰদান কৰি গৈছোঁ। তাৰ মাজতে 2জনে গুনাইছে, সেইটো আমি দি দিয়া হৈছে। কান্ধত তুলি ল'লোঁ বিস্কুটৰ পেকেট আৰু এনেদৰে দুৰ্গম এগাঁঠি বোকা ৰাস্তাত গৈ আছোঁ। বানপানীত অহা পলসে গোটেই ৰাস্তাটো বুলিয়ে কথা নাই, গোটেই জেগা এৰিয়াটো ভৰাই থৈছিলে। আৰু এই ৰাস্তাটোত যদি এতিয়া জেচিবিয়ে খান্দি ৰাস্তাটোত চফা নকৰিলে হয়, তেতিয়াহ'লে এফালেদি মানুহ যোৱাটো সম্ভৱপৰ নহ'ল হয়। তো এইফালৰ পৰিছিলে এখন নদী, এতিয়া সাহাৰ্য দিয়া আৰম্ভ কৰিছে তেখেতৰ নিজৰ ফালৰ পৰা। তোৰ ফালৰ পৰা ন ভালে চাওক আপোনালোকে। এগৰাকী স্বামী নাই, মোৰ পৰিয়াল চলিবলৈ কষ্ট, মোৰ ফালৰ পৰা যিমানটো পাৰিছোঁ। এইটো তোমাৰ ফালৰ পৰা অলপ সহায় কৰিছোঁ। ঠিক আছে, ব্যক্তিগত হয় এইটো কোনো নামত যায় গাঁৱৰ যুৱক হয়। আৰু এইফালৰ পৰা মানে এইখন দি ভাঙি চিঙি আনিলে এইফালে গোটেই গাঁও ঘূৰাই আনিলে, এইফালে গোটেই গাঁও এগাঁঠি বোকাত আৰু ৰিক্সি ইয়াত শোলো থাকিব পাৰে, যিহেতু বানপানীত বহুত কিবা কিবি উটি আহিছিল, বাঁহৰ শোলৰ পৰা আদি কৰি চিচা পৰ্যন্ত আহিব পাৰে। আৰু তথাপিও সেই সাহস কৰি ভুক্তভোগী মানুহখিনি কাষলৈ অহাটো এটা মানুহৰ অন্তৰত থকা মহানুভূতি, মানুহৰ প্ৰতি থকা এয়া মৰম, মানুহৰ প্ৰতি অন্তৰত বাস কৰা এটা সহানুভূতিশীল মানৱ দৰদী মানুহ। আজি এই শিৱসাগৰ জিলাত বানৰ তাণ্ডৱৰ ফলত সৃষ্টি হোৱা যি পৰিৱেশটোৰ যি প্ৰচাৰ মাধ্যমত মানুহে গম পায়, মানুহবিলাক আহিছে, যিসকলে আহিছে তেওঁলোকৰ আজিও মানৱ ধৰ্মৰ বোলা এটা শব্দ অন্তৰত জীয়াই আছে। আৰু সেয়ে তেওঁলোকে এনেদৰে বানত বিধ্বস্ত হোৱা প্ৰত্যেকজন ব্যক্তিৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছে। নিজৰ বিপদকো নেওচি তেওঁলোকে আগবাঢ়ি আহিছে। সেইটো কাৰণে হেৰি হৈছিল, এতিয়া আহিছে প্ৰায় মানুহ। ঠিক আছে, আপোনালোকৰ সকলোখিনি বস্তু পাইছে চাগে? ঠিক আছে, ঠিক আছে, একো নাই একো নাই। অসমৰ মানুহে মৰম কৰিছে আপোনালোকৰ চব দেই।
এইটো ৰাস্তা আগতে বোকা হয় নাই এনেকৈ বোকা নহয় ন এইটো চব পানী আনিলে বোকাটো অঁ যিমানেই ভিতৰলৈ সোমাই গৈছোঁ সিমানেই অন্তৰখন কঁপি গৈছে। মানুহবিলাক কেনেদৰে ইয়াত বাস কৰি আছে, প্ৰথম কি কৰি আছে, কেনেদৰে খাইছে, কেনেকৈ শুই, ইয়াৰ চাওক কণমানিটি চাওক, এই কণমানিটিয়ে কি জানে বাৰু, ই কি পৰিস্থিতিটোত আছে, ইয়াৰ ভৱিষ্যতটো কি হ'ব এই কণমানিটিও নাজানে। কিন্তু এইটো ইনিচিয়েটিভ চৰকাৰে ল'ব লাগিব। এওঁসকলক সংস্থাপন দিব লাগিব, এওঁসকলক ঘৰ দুৱাৰ বনাই দিব লাগিব, এওঁসকলক জীৱিকা পথ দিব লাগিব, আৰু যিমান অনিষ্ট হৈছে অনিষ্টৰ ক্ষতিপূৰণ চৰকাৰে প্ৰদান কৰিব লাগিব এওঁলোকক। নহ'লে এওঁলোক কোনোদিনে উঠিব নোৱাৰে। তেওঁলোকৰ এইখিনি বনাওঁতে প্ৰায় এবছৰমান লাগিব তেওঁলোকৰ থাকিবৰ কাৰণে সুবিধা কৰিব লাগিব। খাবৰ কাৰণেতো বহুত দূৰৰ কথা, খাবলৈ থাকিবলৈ সুবিধা কৰিব কি কৰিব, এটা ডাঙৰ প্ৰশ্ন বোধ পাইছে। সেইকাৰণে চৰকাৰে যদি এইখিনি সুবিধা কৰি নিদিয়ে, চৰকাৰে যদি ইনিচিয়েটিভ নলয়, তেনেহ'লে কিন্তু মানুহখিনিৰ কাৰণে ডাঙৰ এটা বিপদ হ'ব।